ইয়াৰ উদ্দেশ্য হ'ল শোণিতপুৰ জিলাৰ BPF দলৰ আমাৰ 66 নং বৰচলা সমষ্টিৰ যি পুৰণা কমিটি আছিল, উক্ত পুৰণা কমিটি আমি ৰিফৰ্ম কৰিম অহা 6/12/2025 আমি বিহুগুৰিৰ চন্দ্ৰনাথ শৰ্মা কমিউনিটি হলত লৈছোঁ। সেয়ে আমি সমষ্টিবাসীৰ সকলো শ্ৰেণীৰ মানুহক আমি উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ জিলাৰ অবজাৰভাৰ হিচাপে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি নিমন্ত্ৰণ জনাম আৰু চেণ্ট্ৰেলৰো গণেশ মোচাৰী ছাৰ থাকিব আৰু ৰকেশ্বৰ ব্ৰহ্ম ছাৰ তেখেত থাকিব, কাৰ্তিক বড়ো ছাৰ তেওঁলোকক থাকিব। আমি আৰু লগতে BTCৰ আমাৰ চৰণ বড়ো ছাৰ আৰু ৰিহন দৈমাৰী ছাৰকো আমি আমন্ত্ৰণ জনাইছোঁ। আমি চেণ্ট্ৰেল কমিটিক অনুৰোধ জনাম তেওঁলোকক যাতে আমাৰ এই সভালৈ লৈ আনে বা উপস্থিত থাকে, সেইখিনিকে জনালোঁ। আমিতো ৰাইজৰ বিপুল সঁহাৰি দেখিছোঁ। আমি ৰাইজৰ মাজত সোমাওঁতে আমি গম পাইছোঁ বৰ্তমান বৰচলা সমষ্টিক মানুহে পৰিৱৰ্তন এটা বিচাৰিছে। সেয়ে আমি দলৰ সভাপতি মহোদয় সন্মানীয় হাগ্ৰামা ছাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ বৰচলা সমষ্টিটো কেণ্ডিডেট দি ৰাইজৰ আশা আকাংক্ষাক যাতে পূৰণ কৰে। আপোনালোকৰ পৰা যদি কেণ্ডিডেট সেই খুববিলাক আমি দেখিছোঁ আৰু পৰ্যবেক্ষণ কৰিছোঁ। তেতিয়া আমাৰ বৰচলা সমষ্টিত মানে এইবাৰ BPF দলৰ কেণ্ডিডেট যোনেই নহওক আমি তেখেতক জিতাই নিব পাৰিম আৰু জয়ী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। জ্ঞাপন কৰিছোঁ যিহেতু আমি BPF দলৰ মানুহ, আমি 66 নাম্বাৰ যিটো সমষ্টি আমাৰ বৰচলা বুলি কয়, এই বৰচলা সমষ্টিটো অহা 6 তাৰিখে আমাৰ কমিটিখন ৰিফৰ্ম কৰা হ'ব। তাৰ কাৰণে আমাৰ প্ৰত্যেকটা জনগোষ্ঠীক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে আমাক সহায় সহযোগ কৰিব। আৰু এটা কথা কি, ৰাইজে পৰিৱৰ্তন বিচাৰি আছে, ইয়াত জাত পাতৰ কথা অহা নাই আৰু হাগ্ৰামা ছাৰক ভাল পাইছে চবেই। হাগ্ৰামা ছাৰে যিবিলাক কাম কৰিছে, নীতি নিয়ম যিবিলাক কৰিছে, চবেই ৰাইজে সন্তুষ্ট।